কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। আজি একদম সুন্দৰকৈ নিৰামিষ এখন থালি লৈ আহিছোঁ। এইফালে আছে লাও আৰু আলু ভাজি, কণ বিলাহী দিয়ে মজাকৈ ধুনীয়াকৈ বনাইছে, আৰু এইফালে বেঙেনা পুৰা পিটিকা, আৰু এইফালে আছে এইটো কণ বিলাহী মানে এনেকৈ কেঁচাকৈ পিটিকা কৰিছোঁ, আৰু এইফালে এখন আছে পাপৰ। তো কেইবাদিনো মাছ মাংস খোৱাৰ পাছত এনেদৰে মানে নিৰামিষকৈ খাবলৈ মন যায়। সদায় মাছ মাংস খালেতো হেৰি ভাল নালাগে ন, সেইটো কাৰণে আজি পুৰা নিৰামিষকৈ লৈছোঁ। লাও ভাজিকণ এইফালে মানে খুব মজাকৈ কণ বিলাহী দিয়া, আৰু এইফালে মান ধনিয়া দিছোঁ। চেণ্টটো ইমান মজা আহিছে ন। তো প্ৰথম গোৱাটো খাই চাওঁচোন কেনেকুৱা হৈছে। কৃষ্ণ সঁচাকৈ বৰ ধুনীয়া সোৱাদ আছে দেই। গৰম দিন আছে যে মাখিকেইজনী আছে, বৰ দিগদাৰ কৰিছে। বেঙেনা পিটিকা, বেঙেনা পিটিকাখনো বৰ সোৱাদ আছে। এইবিলাক আছে কণ বিলাহীটো ক'বই নালাগে আৰু কেঁচাকৈ পিটিকি লৈছোঁ যে। ৰাতিপুৱাতে এনেকৈ গৰম গৰম ভাত ভাজি পিটিকা মজা লাগে। লাওটো মানে যিহেতু ঘৰৰ হয়, একো ৰাসায়নিক সাৰ নিদিয়া ন, মজা মিঠা লাগে খাবলৈ। এতিয়া যিকেইটা খাইছোঁ গোটেইকেইটা ঘৰ, বেঙেনাও ঘৰ, আৰু এইটো কণ বিলাহীও ঘৰ, এইটোহে বেলেগ পাপৰটো কিনি আনে।